হাই গাইজ, আজি আমি যাম বৰপেটাৰ কীৰ্তন ঘৰত। মাক ক'লোঁ হাই এটা কৈ দিয়ক, মায়েও হাই দিলা। আহি কিনে আমি কীৰ্তন ঘৰ পালোঁ। কীৰ্তন ঘৰৰ এখন মেইন গেট খান ইয়াতে কিমান মানুহ হৈছে দেখছি না, আৰু ভিতৰত কিমান মানুহ হ'ব পাৰে। হেঁচি তুলি কিবাকৈ আমিও সোমালোঁ ভিতৰত যাই দেখিলোঁ যি মানুহ চাৰিওফালে। বহুত ভাল লাগছে আহি কিনে। মানুহ সেইটো কাৰণে হয় চাগে, ভালো লাগে আহি। আমি প্ৰায় 9:30-10 নেকি এটা বস্তুৱে চাব ৰখি আছিলোঁ। এইটো দেখছি না গোঁসাই ওলালা। এতিয়া গোঁসাইটো মন্দিৰৰ চাৰিওফালে 7 পাক ঘূৰাব। মই প্ৰথম আহি কিনে বৰপেটা হোলী চাই বহুত ভাল পালোঁ। আপোনালোকেও আহিবচোন চাবৰ কাৰণে বৰপেটা হোলী, ইমান যে ভাল লাগে।